এইটো কেনেকুৱা এটা ধৰণৰ আৱেগ মই একো বুজি পোৱা নাই। মই গৈ আছো গুৱাহাটী আৰু বাটত সোণাপুৰত এবাৰ নৰখি জানো জুবিন দাক নাচাই আমি ক'ৰবাত যাব পাৰিম। মন গ'লে মোৰ কাষলে আহিবা এদিনকলে কিদৰে শুওঁ কিদৰে খাওঁ চাই যাবা আহি নিৰলে। এই আৰ্টখন চাওক এবাৰ নীলিম মহন্তদাৰ। আৰু ইয়াতে মই দেখিছো যে ইয়াতে বহুতে নিজৰ নাম লিখি আছে মানুহবোৰে। এইটো কেনেকুৱা এটা ধৰণৰ আৱেগ মই একো বুজি পোৱা নাই। ইমান ধুনীয়া আৰ্ট পিচটো বৰবাদ কৰি আছে। মইতো একদমেই বুজি পোৱা নাই আৰু একদম ভাল পোৱা নাই। বহুতে কি ভাবে নাজানো, বাট ষ্টিল এতিয়াও বহুতে নিজৰ নিজৰ নামবিলাক লিখি লিখি গৈ আছে। যেন এইটো দেখাইছে যেন আহিছে আৰু ভাল পোৱা নাই।